অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই অখিল গগৈ ডাঙৰীয়াক মানসিক ৰোগী বুলি অতি সজোৰে বিধানসভাত তেওঁ বক্তব্য দাঙি ধৰিছে। অখিল গগৈ ডাঙৰীয়াক যদিওবা শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিবলৈ সন্মতি প্ৰদান কৰিছিল মহামান্য আদালতে, কিন্তু পিছৰ পৰ্যায়ত তেওঁ যোৱা শনিবাৰ আৰু আজিৰ তাৰিখত বিধানসভাত উপস্থিত থাকিবলৈ অনুমতি দিয়া নহ'ল। অখিল গগৈ ডাঙৰীয়াই ইতিমধ্যেই অসমৰ সন্মানীয় বিধানসভাৰ অধ্যক্ষ মহোদয়ক অনুৰোধ কৰিছিল যাতে তেখেতে আদালতলৈ একলম লিখি দিয়ে, যিহেতুকে শনিবাৰ আৰু দেওবাৰে বিধানসভাৰ অধিৱেশন কালীন সময়, গতিকে তাত যাতে তেওঁ উপস্থিত থাকিব পাৰে। কিন্তু আজি দেখা গ'ল যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিখিনি কথা, যেনেধৰণৰ বক্তব্য নিতান্তই অযুক্তিকৰ, টুলুঙা আৰু স্বাৰ্থন্বেষী বক্তব্য দাঙি ধৰিছে যে অখিল গগৈ ডাঙৰীয়া মানসিক ৰোগী। হ'ব পাৰে যে অখিল গগৈ ডাঙৰীয়া যিকোনো ধৰণৰ চিকিৎসা ডাক্তৰৰ পৰামৰ্শ মতে বা তেখেতৰ যিটো স্বাস্থ্যৰ যিটো বৰ্তমানৰ অৱস্থা, সেই পৰিপ্ৰেক্ষিততো চিকিৎসা যিকোনো ধৰণৰ হ'ব পাৰে। কিন্তু যদিহে তেখেত মানসিক ৰোগী আছিল, মোৰ প্ৰথম প্ৰশ্ন, যদি সঁচাকৈয়ে অখিল গগৈ ডাঙৰীয়া মানসিক ৰোগী আছিল, তেতিয়াহ'লে তেওঁক বিধানসভালৈ নিৰ্বাচিত হ'বৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰিবৰ কাৰণে অনুমতি দিয়া হ'ল কিয়? কাৰণ ভাৰতৰ আইন মতে, সংবিধান মতে যিকোনো এজন মেণ্টেল ডিজাৰ্টাৰ মানুহে যদিহে তেওঁ মেণ্টেল ডিজাৰ্টাৰ বুলি তেওঁ প্ৰতিপন্ন হয়, মানসিক ৰোগী হয়, তেতিয়াহ'লে তেওঁ ভোটাধিকাৰ সাব্যস্ত কৰিব নোৱাৰে। আৰু বিধানসভাই হওক, লোকসভাই হওক, ৰাজ্যসভাই হওক, কোনো নিকায় নিগম, আনকি পঞ্চায়তৰ প্ৰতিনিধিওতো হ'ব নোৱাৰে। গতিকে তেনে অৱস্থাত কি কাৰণবশতঃ অখিল গগৈ ডাঙৰীয়াক বিধানসভালৈ নিৰ্বাচনত অৱতীৰ্ণ হ'বৰ বাবে নিৰ্বাচন আয়োগে অনুমতি প্ৰদান কৰিলে। ইয়াৰে এই কথাটোকে বুজা গৈছে যে অখিল গগৈ ডাঙৰীয়া যিহেতুকে বিজয়ী হৈ আহিলে শিৱসাগৰবাসীৰ অকুণ্ঠ সমৰ্থনত, গতিকে অখিল গগৈ ডাঙৰীয়া যাতে শিৱসাগৰবাসীৰ হৈ, অসমৰ হৈ যিবিলাক জ্বলন্ত যিবিলাক সমস্যা, এই সমস্যাবিলাকত যাতে বিধানসভাত তেওঁ সজোৰে, তেওঁ তথ্য সমৃদ্ধ সহকাৰে যাতে মাত মাতিব নোৱাৰে, যাতে জনসাধাৰণৰ বা সংবাদ মাধ্যমৰ দৃষ্টি আকৰ্ষণ কৰিব নোৱাৰে, তাৰ বাবে অখিল গগৈ ডাঙৰীয়াক আচলতে এই বিধানসভাত প্ৰৱেশৰ পৰা বাৰত কৰা হ'ল। মোক বিভিন্নজনে ফোনযোগে হওক বা মেছেঞ্জাৰতে হওক মোক অনুৰোধ জনাইছে যে এই সম্পৰ্কে মই দুটামান কথা ক'ব লাগে। পুনৰবাৰ কৈছোঁ যে অখিল গগৈৰ যদিওবা এই ন্যায় গোচৰৰ মই অধিবক্তা নহয়, তথাপিতো এজন মই আইনৰ সাধাৰণ ছাত্ৰ হিচাপে এটা কথা মই অনুমেয়, মোৰ জ্ঞাত বা আপোনালোক সকলোৰে জ্ঞাত যে কোনো মানসিক ৰোগী, কোনো মেণ্টেল ডিজাৰ্টাৰ বুলি কাৰোবাক ষ্টাব্লিছ যদি কৰে, তেনে ব্যক্তি তেতিয়াহ'লে তেওঁ ভোটাধিকাৰ সাব্যস্ত কৰিব নোৱাৰে। কিন্তু অখিল গগৈ ডাঙৰীয়াক তাকে প্ৰকাৰে, যিকোনো প্ৰকাৰে যাতে জেল হাজতত থ'ব পৰা যায়, ন্যায়িক জিম্মাত থ'ব পৰা যায়, তাৰ বাবে অসমৰ এই চৰকাৰখনে কিন্তু যিকোনো ব্যৱস্থা ল'বলৈ প্ৰস্তুত হৈছে। এই কথাটো এইবাবেই প্ৰতিপন্ন হৈছে যে অসমৰ বৰ্তমান নৱনিৰ্বাচিত মুখ্যমন্ত্ৰীজনে যদিওবা তেওঁ মুখেৰে কৈছে যে তেওঁ অসমৰ যিবিলাক সমস্যা তেওঁ সমাধান কৰিব বিচাৰে, অসমক তেওঁ ভাৰতৰ 5খন ৰাজ্যৰ ভিতৰত তেওঁ প্ৰতিষ্ঠা কৰিব বিচাৰে, কিন্তু এইটো আচলতে মুখৰ কথা। এইবাবে যে তেওঁ তেনেকুৱা ধৰণৰ কিছুমান টুলুঙা কাম কৰিছে, বিশেষকৈ দেখিছে, এই কথাটো সকলোৱে কৈছে। ছ'চিয়েল মাধ্যমত ইতিমধ্যে, সামাজিক মাধ্যমত এইটো আচলতে ভাইৰেল হৈছে যে আলফাৰ চৰকাৰ যিটো সম্বন্ধ, এই কথাটো ওলাই পৰিছে যে ৰিতুল শইকীয়া মুকলি কৰি দিছে। এইটো আদৰণি জনাইছোঁ যে এটা উগ্ৰপন্থী সংগঠন পৰেশ বৰুৱা ডাঙৰীয়া, যি আচলতে তেওঁ উগ্ৰপন্থী সংগঠনৰ সেনাধ্যক্ষ, বহুতো মানুহ তেওঁলোকে হত্যা কৰিছে, ধেমাজিত তেওঁলোকে শিশুক হত্যা কৰিছে। আৰু এই শিশু হত্যাকাৰী যিটো সংগঠন বা যিটো হত্যাকাৰী সংগঠন, যাক বিশেষকৈ হিমন্ত বিশ্বৰ ভাষাত উগ্ৰপন্থীয়ে নহয় যে সন্ত্ৰাসবাদী বুলি তেওঁ ক'ব বিচাৰে, তেওঁক বিভিন্ন সময়ত গ্লানি গৰিহণা তেওঁ দিছে। আৰু সেই কিন্তু উগ্ৰপন্থী সংগঠনৰ
সেই সেনাধ্যক্ষজনে হিমন্ত বিশ্ব শৰ্মাক ভূয়সী ভুৰি ভুৰি প্ৰশংসা কৰিছে। ইয়াৰ দ্বাৰা ওলাই পৰিছে যে প্ৰকৃততে অসম চৰকাৰ আৰু এই আলফাৰ সম্পৰ্ক কি কেনে পৰ্যায়ত আছে। দেখা গৈছে যে যি সময়ত মানুহৰ মৃত্যু হৈছে, যি সময়ত ক'ভিড নিয়ন্ত্ৰণ কৰিব পৰা নাই, যি সময়ত বানপানী গৰাখহনীয়া সমস্যা সমাধান কৰিব পৰা নাই, এতিয়া কিন্তু গো ৰক্ষাৰ বাবে আইন প্ৰণয়নৰ বাবে চিন্তা চৰ্চা চলিছে যে গো ৰক্ষা কৰিব। গতিকে অসমৰ যিবিলাক জ্বলন্ত সমস্যা, এই সমস্যাবিলাক আচলতে সমাধান কৰিব যে নোৱাৰে, মই আশা কৰিছিলোঁ। মই এজন নাগৰিক হিচাপে যদিওবা মই তেওঁক দক্ষ বুলি নাভাবোঁ, তথাপিতো যে চতুৰ এজন ধূৰ্ত এই কথাটো মোক জ্ঞাত আছিল, তথাপিতো ভাবিছিলোঁ যে দক্ষতা প্ৰকাশৰ বাবে এটা সুযোগ পাইছে, অসমৰ মুখ্যমন্ত্ৰী হৈছে আৰু কেন্দ্ৰতো বিজেপিৰ চৰকাৰ আছে। কিন্তু আজিৰ তাৰিখত দেখা গৈছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কিন্তু যেনেধৰণৰ প্ৰশংসামূলকভাৱে বক্তব্য দাঙি ধৰিলে বিধানসভাৰ মজিয়াত, তেওঁ আচলতে এজন মুখ্যমন্ত্ৰী হিচাপে, এজন নিৰপেক্ষ ব্যক্তি হিচাপে, অসমৰ মুখ্য কাৰ্যনিৰ্বাহক হিচাপে শোভা নাপায়। নিশ্চয় গৰিহণা দিছোঁ, তীব্ৰ গৰিহণা দিছোঁ, গৰিহণাৰ যোগ্য। এতিয়াও কিন্তু যিসকলে সঁচাকৈয়ে হিমন্ত বিশ্ব শৰ্মাৰ যিসকলে পদলেহন কৰে, যিসকল ক্ষমতা লিপ্সা আছে, যিসকল ক্ষমতা পিপাসু, যিসকলে পদলেহন কৰি ভাল পায়, নিশ্চয় তেওঁলোকে হিমন্ত বিশ্ব শৰ্মাৰ লগতে থাকিব। সদুশেষত মই এটা কথা ক'ব বিচাৰিম যে কিছুমান দূৰদৃষ্টিসম্পন্ন ব্যক্তি লাগে, দল সংগঠন লাগে, যে যদিহে বিগত বিধানসভা নিৰ্বাচনত অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলে সঁচাকৈ কংগ্ৰেছৰ লগত এলায়েন্স কৰিলেহেঁতেন, মৰ্চা হ'লহেঁতেন বা সংযুক্ত হ'লহেঁতেন, নিশ্চয় বিজেপি চৰকাৰখন অসমত পুনৰবাৰ আচলতে নাহিলেহেঁতেন। কিন্তু কিয় সকলোৱে জানে কোনে কাৰ লগত কিয় বুজাবুজি কৰিলে। এই বুজাবুজি কৰাৰ ফলতে কিন্তু আজি এই অখিল গগৈ ডাঙৰীয়াই ন্যায়িক জিম্মাত থাকিব লগা হৈছে। বিভিন্ন ৰাইজৰ জ্বলন্ত সমস্যাৰ বিষয়ে আলোচনা হোৱাতকৈ আজি অদৰকাৰী, টুলুঙা, অৰ্থহীন কিছুমান বিষয়ক লৈ আচলতে বিধানসভাত সময় অতিবাহিত কৰিছে অসমৰ এই বিধানসভাখনে। তাৰোপৰি মই পুনৰবাৰ জনসাধাৰণক জনাব বিচাৰিম যে অসমৰ যিটো কৰ্ম সংস্কৃতি, এই বিষয়ে ক'লোঁ যে সেইদিনাখন দুজনমান উদ্যোগপতি মোৰ ঘৰলৈ আহিছিলে। তেওঁলোকৰ দুটা ফেক্টৰী আছে, বিভিন্ন ধৰণৰ ফেক্টৰী আছে। তাত দেখা গ'ল যে দুটামান সংগঠনৰ নাম লৈ তেওঁলোকে সেই সংগঠনৰ নাম লৈ তেওঁলোকে সেই উদ্যোগপতিকেইজনক টকা ডিমাণ্ড কৰিবলৈ গৈছে। যথেষ্ট ষড়যন্ত্ৰ কৰিছিলে, কিন্তু পিছৰ পৰ্যায়ত কিন্তু সেই উদ্যোগপতি কিবা বুজনিতেই হওক বা আইনগত কিবা ব্যৱস্থাৰ কাৰণেই হওক বা বিভিন্ন কাৰণত হওক, কিন্তু তেওঁলোকে এটা লামচাম টকা লৈ পেলানি সেই ফেক্টৰীৰ পৰা, সেই কাৰখানাৰ পৰা তেওঁলোকে গুচি আহিবলৈ বাধ্য হৈছে। আচৰিত কথা যে অসমত এনেকুৱা ধৰণৰ আচলতে ব্যক্তি, দল, সংগঠন ওলাইছে যিসকলৰ কোনো কৰ্ম সংস্কৃতি নাই। তেওঁলোকে কোনো সময়ত আন্দোলন কৰি তেওঁলোকক আচলতে আন্দোলনজীৱী বুলি কয়। আন্দোলনজীৱী, এই আন্দোলনজীৱীৰ ভিতৰত আটাইতকৈ কিন্তু ওপৰত আছে যে বুঢ়া ছাত্ৰ সংগঠন। গতিকে যেতিয়ালৈকে তথাকথিত এই আন্দোলনজীৱীৰ দ্বাৰা আন্দোলন হৈ থাকিব, যেতিয়ালৈকে অসমত চান্দা সংস্কৃতি থাকিব, যেতিয়ালৈকে অসমত কৰ্ম সংস্কৃতি ঘূৰি নাহিব, তেতিয়ালৈকে কিন্তু অসমত এনেধৰণৰ অৱস্থাই প্ৰৱৰ্তন হ'ব। হিমন্ত বিশ্ব শৰ্মা অতিকে চতুৰ মানুহ। তেওঁ নিজেই আচলতে আলফাৰ নামত ধন দাবী কৰি পেলাই গ্ৰেপ্তাৰ বৰণ কৰিছিলে, এই কথাটো সকলোৰে জ্ঞাত। গতিকে হিমন্ত বিশ্ব শৰ্মাৰ নিচিনা অতি ধূৰ্ত এজন ব্যক্তি যেতিয়া অসমৰ মুখ্যমন্ত্ৰীৰ নিচিনা আসনত বহিবলৈ পায়, তেতিয়াহ'লে তেওঁ ধূৰ্তামি আৰু বুজিবলৈ আমি বাকী নাথাকিব। গতিকে আমি সচেতন ব্যক্তি হিচাপে আমি আশা কৰিম, আমি দাবী জনাম যে অখিল গগৈ ডাঙৰীয়াক অতি সোনকালে মুকলি আকাশৰ তললৈ অনাৰ ব্যৱস্থা কৰক। আৰু ভাবিছোঁ যে এই চৰকাৰখনে গণতান্ত্ৰিক ব্যৱস্থাক মষিমূৰ কৰি পেলোৱাৰ ব্যৱস্থা কৰিছে, ভৰিৰে মোহাৰি পেলাইছে। সাংবিধানিক যিখিনি অধিকাৰ, যিখিনি মৰ্যাদা সকলোৰে পৰা কাঢ়ি লৈছে। গতিকে তথাপিতো কিন্তু আমি হাত সাবটি বহি থাকিলে নহ'ব, কাৰণ এনেকুৱা দুৰ্যোগ সকলোৰে ক্ষেত্ৰত পৰিমেয়। নিশ্চয় আপোনালোকৰ সকলোৰে অনুমেয় যে আগন্তুক দিনবিলাকত এই হিমন্ত বিশ্ব শৰ্মা নামৰ এই মুখ্যমন্ত্ৰী নতুনকৈ নৱনিৰ্বাচিত হৈছে, তেওঁৰ দ্বাৰা কেনেধৰণৰ উন্নয়ন, স্থায়ী সমস্যাৰ সমাধান হ'ব আপোনালোকৰ শস্য অনুমেয়। গতিকে মই বিশেষ কথা নকওঁ, খুব আচলতে খং উঠিছে, ক্ষোভত ফাটি পৰিছোঁ, কিন্তু অতিকে লজ্জিত, অতি দুখিত যে এতিয়াও কিন্তু বেছিভাগ মানুহেই কিন্তু স্বাৰ্থপৰভাৱে তেওঁলোকে নিজৰ কামত ব্যস্ত হৈ আছে। বহুতে পদলেহন কৰিছে, বহুতে নিশ্চুপ হৈ আছে, মৌন হৈছে, বহুতে সুবিধাবাদী স্থিতি গ্ৰহণ কৰিছে। কিন্তু তৎসত্ত্বেও যিসকল ব্যক্তি আছে, যিসকল শুভাকাংক্ষী আছে, যিসকলে সঁচাকৈ অসমৰ উন্নয়ন বিচাৰে, যিসকলে সঁচাকৈ সাম্প্ৰদায়িক বিষয়বস্তু হোৱাটো নিবিচাৰে, যিসকলে সঁচাকৈয়ে অসমৰ স্থায়ী সমস্যাৰ সমাধান বিচাৰে, গতিকে তেখেতসকললৈ মই আহ্বান জনাইছোঁ যে অখিল গগৈ ডাঙৰীয়াক
বৰ্তমানৰ পৰিপ্ৰেক্ষিতত মুকলি আকাশৰ তলত বিধানসভাৰ মজিয়াত আমাৰ অতিকে প্ৰয়োজন। ধন্যবাদ।